আৰু কেইখনমান কিতাপে পঢ়ি লওঁ বহুদিন হ'ল কিতাপৰ লগত কোনো সম্পৰ্কই নাই ভাতৰ বাবে যুদ্ধ ভাতৰ বাবে পুৰি পেলোৱা কলম হে তুমি হঠাৎ এনেকৈ সোমাই আহিছা যে নক কৰি আহিব লাগিছিল ন মই বা কি কৰি আছোঁ ভিতৰত হ'ব মই ইয়াত তোমাৰ মদৰ গোন্ধ ল'বলৈ অহা নাই এটা কাম নকৰা কিয় দৰ্জাত টিলিঙা এটা লগাই থবা তেতিয়া টিলিঙা বজাই আহিম মদৰ গোন্ধ ল'বলৈ মোৰ তোমাৰ লগত এতিয়া লাগি থাকিবলৈ সময়ো নাই ইচ্ছাও নাই তুমি মোক এটা কথা কোৱা যে গৌৰৱ বৰুৱা কোন হয় আৰু কি হয় গৌৰৱ বৰুৱা এটা মস্ত বেয়া শব্দ মানুহে ভাল নাপায় কি কওঁ গৌৰৱ বৰুৱা কোন হয় গৌৰৱ বৰুৱা এটা মস্ত চৈতান এটা গাহৰি আৰু সি এটা মস্ত এনেকুৱা নহয় তেওঁৰ কথা আৰু ইয়াতকৈ ওপৰত নকবা তুমি আচ্ছা গৌৰৱ বৰুৱা তোমাৰ মামাৰ পুতেক ভায়েক নেকি তেওঁ মোৰ দেউতা মই ভবা নাছিলোঁ মোৰ দেউতা যে ইমান বেয়া মানুহ সেইদিনা ৰাতি তোমাৰ সৈতে কথা পাতি যোৱাৰ পিছত ৰোডালি আৰে প্ৰণামী তই কি হ'ল তোক বেলেগ বেলেগ লাগিছে যে দেউতাৰৰ ৩-৪খন গাড়ী থকাৰ পিছতো তই খোজকাঢ়ি মইতো ঘটা নাই তই একেই হৈ থাকিলি ন আজিৰ দিনতো তোৰ দৰে ছোৱালী তই যেনেকৈ কৈছ মই যেন তেজমঙহৰ নহয়হে বল 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 আহ ক'ৰবাত বহু বল ক'তনো বহে ৰাতি মোৰ ক'ৰবাত ফুৰিবলৈ মন গৈছে বহুত চিঞৰিবলৈ মন গৈছে প্ৰণামী প্ৰেমত বিফল হৈছ সকলো মানুহেই অকলশৰীয়া প্ৰেমত কোনো বিফল নহয় নিজৰ সংগ চবেই বিচৰণ কৰিয়ে থাকে আৰু মই প্ৰেমত বিফল হোৱা নাই প্ৰেমে যেনি নি আছে মই তেনিয়ে গৈ আছোঁ আৰু চবটো আমাৰ অচিন্ত নিচিনা নহয় মানুহটো ভাল কিন্তু ভাল প্ৰেমিক নহয় বিয়া পাতিলেহি আজিকালি ঠিকাদাৰ মোৰ বিয়েৰ খাবলৈ মন গৈছে চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে এ হ'ব তোৰ ঘৰলৈ যাওঁ ব'ল ভাতটোও খাই আহিম পইচাটোও বাচিব নে কি ক ঐ ব'ল তাৰপিছত প্ৰচণ্ড কাজিয়া হ'ল প্ৰণামী নগ'ল আহিলা মাজনী ইমান ৰাতি কৰিলা তোমাক ফোন কৰিলেও খং কৰা আৰু নকৰিলে মোৰ ভয় লাগে গৌৰৱ বৰুৱাৰ খং বৰ ধুনীয়া এখন নাটক হ'ব দেউতা তোমাৰতো খং উঠিলে তুমি যি টি কৰি দিব পাৰা কিয় তেনেকৈ কৈছে নহয় জানো সকলো কথা জানিও নজনা ভাও ধৰিলে ভাল নালাগে তুমি কি জানিব বিচাৰিছা যিটো তুমি লুকুৱাব বিচাৰিছা তোমাৰ পৰা লুকুৱাবলগীয়াটো মোৰ একোৱেই নাই
কেৱল নিজৰ কথা চিন্তা কৰি আত্মসন্মানৰ ভয়ত এজন ল'ৰাৰ তুমি চাকৰি খাইছা কালৈ তুমি এই টকা পইচাৰ পাহাৰ গঢ়িছা মইতো মৰিলে লগত লৈ নাযাওঁ কি অৱস্থা বকিছা কি হৈছে তোমাৰ তোমাৰ কথা বেয়াকে শুনিলে মোৰো দুখ লাগে ময়ো আঘাত পাওঁ প্ৰশান্ত ফুকন নামৰ ৰিপৰ্টাৰজনক তুমি চিনি পোৱা তাৰমানে মোক বলে নোৱাৰি চাকৰিটো উভতাই বিচাৰি সি তোমাক লগ ধৰিছে নাই ধৰা চাকৰিৰ কাৰণে কাৰো ভৰিত পৰা মানুহ প্ৰশান্ত ফুকন নহয় প্ৰশান্ত ফুকনক তুমি কেনেকৈ চিনি পোৱা প্ৰশান্ত ফুকনক মই ভালদৰে চিনি পাওঁ মোৰ বহুত কষ্ট হৈছে প্ৰশান্ত তোমাৰ সৈতে হেনো মোৰ দেউতা এনেকুৱা হ'ব লাগেনে আজি কিছুদিন আগৰ কথা তোমাৰ দেউতাৰ ৰাস্তা এটাৰ কাম কৰিছিল খুব নিম্নমানৰ কাম ৰাস্তাৰ অৱস্থা দেখি বহুত মানুহে কমপ্লেইন কৰিছিল আৰু মই নিউজটো পাব্লিছ কৰিছিলোঁ কিন্তু সেইটো মোৰ ডিউটিৰ ভিতৰতে আছিল কিয় মাতিছিলে কওক মই কলিতা দেই মানে ভুৱন কলিতা এই যে ত্ৰিভুৱন কলিতা বৰপেটাৰ পৰা যে নিৰ্দলীয় খেলিছিল এই বিপুল ভোটত যে হাৰিছে তেওঁৰে ভায়েক আৰু আমাৰ ভাবি MLA গৌৰৱ বৰুৱা ছাৰৰ পিয়ে এতিয়া মই কি কৰিব লাগে এই আপুনি একো কৰিব নালাগে যি কৰিব লাগে আমাৰ ছাৰেই কৰিব নহয় কি কথা ক'বলৈ আহিছে হা মই যাওঁ ৰ'ব আপোনাৰ দেখিছোঁ খংটো অলপ বেছি এনেকৈ অনবৰতে খং কৰি থকাটো ভাল কথা নহয় চাওক মোৰ বিষয়ে হকে বিহকে এনেকৈ লিখি থকাটো ভাল কথা হোৱা নাই তাতকৈ মিলি জুলি চলক ছাৰে ঠিকে কৈছে মই ৰেডি কৰি আনিছোঁৱেই এয়া লওক চাওক আপুনি বেয়া কাম কৰিছে আৰু মই নিউজ কৰিছোঁ কেইটামান টকাৰে মোক হালধীয়া সাংবাদিক হ'বলৈ উৎসাহ নিদিব এনেকৈ টকা লোৱা সাংবাদিক হ'লে গুৱাহাটীত মাটি বাৰী ঘৰ কৰি থাকিব পাৰিলোহেঁতেন তাৰমানে আপুনি নলয় মোক এনেকৈ অপমান কৰাটো কিন্তু ভাল কথা হোৱা নাই নহ'লে ভয় খুৱাইছেনে ভাবু কি দিছে যি বুলি ভাবে চাওক মোৰ ঘৰ তিনিচুকীয়াত আমি জানো নহয় মাজতে মাত নিদিব থপৰিয়াই দিম ডাঙৰ সৰু নাচাম একো কিবা এটা ক'বলৈ খুজিছোঁ ক'বলৈ দিয়ক মোৰ দেউতাক গুলীয়াই মাৰিছিল মোৰ চকুৰ সন্মুখত দেউতাৰ এটাই ভুল আছিল আলফাৰ ল'ৰা কেইজনমানক আমাৰ ঘৰত আশ্ৰয় দিছিল তেনেকুৱা এটা পৰিৱেশৰ মাজৰ পৰা আহি মই আজি গুৱাহাটীত এষ্টাব্লিছ হৈছোঁ এই ভয় শব্দটোলৈ মই ভয় নকৰোঁ গুড লাক মই আহোঁ তুমি বহাচোন বুলি নক'বা মই আহি আছোঁ ছাৰ আৰু এজনে ইলেকশ্যন খেলি দিলে নহয় তাৰ নাম ত্ৰিনয়ন সি কিমান বিপুল ভোটত হাৰিলে ছাৰ গৰুহাৰণ তুমি যদি মোৰ লগত থাকা মই কিমান ভোটত হাৰিম আৰে ছাৰ আপুনি হ'ল ভোটাতৰা আমাৰ সমাজৰ সুনাগৰিক আমাৰ কেইটাহে কোফা আছিলে ছাৰ আপুনি মোৰ পাল্লাত পৰিছে যেতিয়া আপোনাৰ ফাইনেল হৰাটো জিকাটো সিহঁতে মোৰ সহায় লোৱা নাছিল নহয় আপোনাৰ জিকাটো খাটাং
মই ইলেকশ্যন নেখেলোঁ কলিতা। মই বৰ মানসিক কষ্টত ভুগিছোঁ। মোৰ ছোৱালীয়ে মনত দুখ পাইছে। গতিকে তুমি তোমাৰ সপোনবোৰ মনত সামৰি থোৱা। মই চাগে আৰু আগ নাবাঢ়িম। কি কয় ছাৰ? ছোৱালীয়ে যি কয়। হে নাই, এইবোৰ অন্যায় হ'ল, বেয়া কথা হ'ল ছাৰ। মই বুজাম, মাজনীক মই বুজাম ছাৰ। মই মাজনী মাজনী মানে মই তোমাৰ দেউতাৰ লগত কথাবোৰ পাতিছিলোঁ। তুমি যিটো বিচাৰিছা। তুমি মোক বেয়া পাই আছা? আচলতে মই অনুশোচনাত ভুগিছোঁ। এতিয়াই কাহিনী আৰম্ভ হৈছেহে। অৱশ্যে সপোন সূৰ্যমুখী হোৱাটো ভাল, কিন্তু এটা কথা মন কৰিব লাগিব, যাতে সূৰ্যৰ তাপে পুৰি নামাৰে। জ্বলন্ত সূৰ্যলৈ মোৰ ভয় নালাগে, কিন্তু তোমাৰ দৰে উদিত সূৰ্যলৈ মোৰ ভয় লাগে। হ'ব দেউতা, সাহিত্য লগাই কথা নক'বা। তোমাৰ সুৰৰ লগত সুৰ মিলাইহে মই কথা কৈছোঁ। তোমাৰ বাৰু মনত আছেনে এটা সময় আছিল যেতিয়া তোমাক এটা আইচক্ৰীম কিনি দিবলৈ মোৰ হাতত পইচা নাছিল। স্কুল ছুটিৰ পিছত তোমাৰ লগৰবোৰে দোকানৰ পৰা কিবা কিবি কিনি খাইছিল আৰু তুমি আঁতৰৰ পৰা চাই থাকিছিলা, আৰু মই সকলোৰে পৰা লুকুৱাই কেৱল চকু পানী টুকিছিলোঁ। তাৰপিছত মই সপোন দেখিছিলোঁ যে এদিন মই তুমি যি বিচাৰা সকলোখিনি দিম। কিন্তু যেতিয়া মই তোমাক দিব পৰা হ'লোঁ, তেতিয়া তোমাক একোৱেই নলগা হ'ল। তোমাৰ পৰা ল'লে মই আনৰ পৰা ল'ব নোৱাৰিম দেউতা। মই বুজা নাই। তোমাৰ পৰা হয়তো মই আঁতৰি যাব লাগিব। কাৰণ মই প্ৰশান্তক ভাল পাওঁ। খোলা আছে, সোমাই আহক। কোন বে? দাদা শুইছিলে নেকি? আমিও ডিষ্টাৰ্ব কৰিব অহা নিচিনাই হ'ল চাগে। তই হ'লি দিবাকৰ। অঁ, দিবাকৰ মানে কি? সূৰ্য। সূৰ্য আহিলে সাগৰে সাৰ পায়েই। তাতে ই হ'ল প্ৰশান্ত। আহিয়ে চুবাইছ যে সাহিত্য সভাৰ সভাপতি পাতিলে নে কি তোক? মুখেদি ইমান সাহিত্য কেনেকৈ ফুটিছে? প্ৰভাৱটো ভালেই আছিল। তোৰ নিচিনাকৈ কলম ল'বলৈ যে মোৰো ইচ্ছা আছিল, কিন্তু ইচ্ছা থাকিলে কিডাল হ'ব? পিতাই ঢুকাই থাকিল, মা আৰু দুইটা ভাইটিৰ দায়িত্ব মোৰ গাত পৰিল। দিলোঁ সেইবিলাক। এতিয়া নপঢ় কিয়? হেৰৌ মৰা গছত সাৰ পানী দি কিবা লাভ আছে? আচ্ছা, এইবিলাক কথা বাদ দে। খুৰীয়ে যে বাৰম্বাৰ ফোন কৰি আছে, এতিয়া মইতো সঁচা কথাটো ক'ব পৰা নাই, আকৌ মিছাও মাতিব নোৱাৰোঁ। তই বোলে ভালকৈ কথা বতৰা পতা নাই? এই কিডাল ভালকৈ কথা পাতিবি? ফোনটো কৰিলে ইয়ালৈ গুচি আহ, ভালকৈ ভাত দুসাঁজ খাই পেলাই কটা মাৰ জীৱনটো। এইবিলাক কৈ কান্দি কাটি থাকে, কাম নাইকিয়া। আচলতে এটা কথা কি জানে প্ৰশান্ত দা, মাকবোৰ চাগে এনেকুৱাই। ময়ো গুৱাহাটীত কিবা অসুবিধা পোৱা বুলি ক'লে মাহে মোকো এনেকৈ কয়। চিৰিয়েল চাই আহিছ নে কোনোবা মাষ্টৰ চাষ্টৰ লগ কৰি আহিছ? দুই কি যে কয় আপুনি। হয় দে। এই ৰ চা, এইকেইটাকে ৰাখি থচোন। মন চন বেয়া কৰি নাথাকিবি। এই লৈ যা না এইবিলাক। আৰে কামৰ মাথা মাৰ। প্ৰশান্ত দা খং নকৰিব। সেইফালে ৰদালি বাও বৰ অশান্তিত আছে। লওক, ৰাখি থওক।
তোৰ ৰ'দালি বায়েৰে অশান্তি পাবই কাৰণ ৰ'দালি বায়েৰে মোৰ চাকৰি খেদোৱা গৌৰৱ বৰুৱাৰ জীয়েক কি কি যা দোকান খোলগৈ এনেকৈ থাকিলে কেনেকৈ হ'ব তইচোন এনেকৈ বহি আছ যা ভাড়া মাৰি থাক কিবা মন চন ভাল লাগি থকা নাইও আৰু মোৰ কি ভাল লাগি আছে চাচোন মানুহবিলাকৰ সম্পৰ্ক কেনেকুৱাকৈ হয় তাকে আচৰিত হৈছোঁ ৰ'দালি বাৰ দেউতাক গৌৰৱ বৰুৱা না দাদা সৰু হ'ব না ৰ'দালি বাৰ দেউতাক সৰু হ'ব এজনৰ কলমৰ জোৰ আৰু এজনৰ টকাৰ জোৰ আচ্ছা বাপন কা এটা কথা কচোন কি এটা কলমৰ ভিতৰত কিমান চাই থাকিব পাৰে প্ৰশান্তৰ বুকুত যিমান দম আছে সিমান এইবিলাক আং বাং প্ৰশ্ন কৰি নাথাকিবি দেই এইবিলাক জনা হ'লে মই অটো নচলাওঁ নহয় নাজানিহে সুধিছোঁ হেৎ, নিজৰ মূৰটোতো গৰম হৈছেই আৰু মোৰ গৰম কৰি নাথাকিবি বহি থাক অকলে অকলে এটা দোকানীৰ প্ৰশ্ন চাচোন এটা কলমত কিমান চিয়াঁহী থাকে মাকৰ মূৰটো সুধিছে দাদা বলক যাই নাযাওঁ যাওক নাযায় অঁ যাওঁ নেকি নাযাওঁ যাওক ভালকৈ